আমাৰ মানে বিশ্বাসে হোৱা নাই, মানে আচৰিত ঘটনা হৈছিলে। ভাইটি মানে গাত মানে শীতলা মাতা হৈছে। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই ভালে আছো। আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভ্লগলৈ। এইকেইদিন মিনি ভ্লগত আপোনালোকে দেখি আছে ভাইটি মানে গাত মানে শীতলা মাতা হৈছে। যেতিয়া প্ৰথম দিনাখন হৈছে আমি মানে বহুত বেছি শ্বক, কনফিউজ আৰু আমাৰ মানে বিশ্বাসে হোৱা নাই, মানে আচৰিত ঘটনা হৈছিলে। মানে আমাৰ পৰিয়ালৰ মাজত মানে কাৰো হোৱাই নাছিলে, জীৱনত মানে প্ৰথমবাৰ হৈছে। আমি আৰু মানে গাইজ ভিডিঅ' কৰিছিলোঁ, কিন্তু ভিডিঅ' বনাইছিলোঁ, কিন্তু গোটেই সব ভিডিঅ' মানে ডিলিট হৈ গ'লে। যিহেতু মোৰ ভিডিঅ'ত ভ্লগ বনাওঁ সেইকাৰণে মানে অকণ মানে স্পেচ নাইকিয়া হৈ থাকিলে। চ' ভাবিলোঁ যে মই এতিয়াই ভ্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু আপোনালোকক কথাখিনি কৈ দিম। যদি এটা ভিডিঅ' পাওঁ মই আপোনালোকক ইয়াতে দেখুৱাই দিম, তো আপোনালোকে চাই যাব। আৰু গাইজ চৰি, যিহেতু মই আপোনাক দেখুৱাব নোৱাৰিম, কৈহে যাব পাৰিম। যোনদিনাখন মানে আজি মানে 4-5 দিন হ'লহি, আৰু যোনদিনাখন প্ৰথম দিনাখন হৈছিলে সেইদিনাখন মানে পেহীক ফোন কৰিলোঁ আৰু পেহীয়ে আইতা মাহীক ফোন কৰিবলৈ গোটেইখিনি কথা ক'লে। আৰু তাৰপিছত মানে অসমত যেনেকৈ শীতলা মাৰ মানে নিয়মটো হয় তেনেকৈ কৰিলোঁ। আৰু ইয়াতো মানে ওচৰ চুবুৰীয়া মানুহবিলাকক সুধিছোঁ, সিহঁতে কৈছে যে শীতলা মাতা আহিছে, সেইটো কাৰণে আপোনালোকে নিয়মটো ৰাখিব লাগিব, মানে এদিনৰ আগত ব্ৰতটো ৰাখিব লাগিব। আৰু তাৰ মানে ৰাতিয়ে মানে ভগৱানৰ কাৰণে মানে ভোগ বনাব লাগিব, পুৰি আৰু পায়স। তো সেইকাৰণে আমি মানে কালি ৰাতিয়ে মানে পুৰি আৰু পায়স বনাই থৈ দিলোঁ। আৰু দিনত পাপা আৰু মায়ে ব্ৰতত আছিলে সেইকাৰণে। আৰু আজি মানে শীতলা মাতা মন্দিৰত গৈ পেলাই ধুনীয়াকৈ ভোগটো মানে প্ৰসাদটো দান কৰি দিলে। তো সেইকাৰণে হৈ গ'লে। আৰু আজি মানে দিনত মানে গেছ চেছ মানে ব্যৱহাৰ কৰিব নোৱাৰিব, মানে এইটো মানে নিয়ম হয় শীতলা মাতাৰ, মানে ইয়াত দিল্লীত হয়। আৰু অসমত বাৰু কেনেকৈ হয় মই ইমান এটা নাজানো, মোৰ মানে এক্সপিৰিয়েঞ্চ নাই। যিমানখিনি জানো মই সেইখিনিয়ে কৈছোঁ। আৰু এতিয়া ভাইটিৰ ওচৰত যাওঁ ব'লকচোন, তাৰ এতিয়া কেনেকুৱা খবৰ সেইটো সোধোঁ। নিৰজ, কি খবৰ তোমাৰ? ভাল লাগিছে? জ্বৰটো আছে গাইজ, জ্বৰটো আছে তথাপিও। আৰু এতিয়া মানে মুখখনো মানে অলপ মানে প্ৰথমতে সৰু আছিলে, এতিয়া অলপ মানে ডাঙৰ হৈছে, যিহেতু গাইজ নিয়ম নীতি কৰোৱা পৰিছে। আৰু কেইদিনৰ পিছত চাগে ভাল হ'ব। আৰু শীতলা মাতা মানে এইটো মানে পূজাটোত মানে কয় যে মানে ঠাণ্ডা বস্তু খাব লাগে। শীতলা মায়ে ঠাণ্ডা বস্তু ভাল পায়, গৰম বস্তু ভাল নাপায়। সেইকাৰণে মানে ঠাণ্ডা বস্তুবিলাকে যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। আৰু আজি মানে দিনত মানে গেছ চেছ ব্যৱহাৰ কৰাই নাই, চলোৱাই নাই অকণ মানে গেছটো। মানে কালি ৰাতি বনাই থোৱা দালি ভাত বইল সেয়াকে খাইছোঁ, আজিও দিনটো খাইছোঁ। আৰু কালিও মানে পাপা মায়েহে লঘোণ দিছে, মইতো খাইছোঁৱে না, বইল দালি ভাতকে খাইছোঁ। আৰু ভাইটিও খাইছে তেনেকেই। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব। এতিয়া কি বজি আছিলে তোমাৰ? দাঁতৰ পৰা মাত আহি আছিলে নহয়, যা দাঁতটো সৰি থাকিলে যা নিৰজ, এনেকে দেখুৱাই দিয়া। লাজ কৰি আছে, সি লাজ কৰি আছে। একো নহয় দিয়া, একো নহয় দিয়া, চাওঁ কৈ দিয়াচোন। আচ্ছা, ভালকৈ ধৰিব পৰা নাই, একো নহয়, দিনত চাম বাৰু। অ' মা দাঁতটো ওলাই গ'লে কি বুলি কয়? এইটো ময়ো কৈছোঁ, কিন্তু নিগনি তোৰ দাঁতটো মোক দিয়ে, মোৰ দাঁতটো মই লৈ যাওঁ। বঢ়িয়া লাগিছে দেই, ইমান মানে ভয় লগা। চাওকচোন মুখখন, মানে বাপৰে অ' বাপৰে জিভাখন। এই মায়ে খালি চিলিণ্ডাৰকে এসোপা লৈ আহি থাকে। এয়া কি আনিছে? খৰ মোজা নেকি চাগে, খৰ মোজা। টিংখন এখনে যি টিং আছে, চাওক এয়া কৰিব দিব দেই, চাব দেই, দিব দেই, লৈ ল'ব। তলতে পৰি থাকিলে। সেয়া আকৌ মায়ে উঠাই পেলাই দি দিলে ধুনীয়াকৈ। আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব, বাই বাই।